অমৰ সিং টিছো এখেত কাৰ্বি চিংৰুমামাই কথা কৈছে তেওঁলোকে কাৰ্বি গো বেক কথাও আৰম্ভ কৰিছে তো কাৰ্বি মাজত যিটো বিভাজন কৰাৰ যিটো ৰাজনীতি এইটো অতি শীঘ্ৰে বন্ধ কৰক সেইকাৰণে আজি আংটং ইটি নিজে ভাবিব লাগে যে আংটং ইটি আছিলে APHLC লগত থকাটো জেআই গাথাৰে স্পষ্টভাৱে কৈছে কাৰ্বি চিংৰুমামাই মিটিঙত আপোনালোকে যাব নালাগে বুলি কৈছে তো আংটং ইটি তেতিয়াহ'লে কাৰ কথা শুনে না আংটং ইটি APHLC দলৰ পৰা ত্যাগ কৰিলে নেকি যদিও কৰা নাই তেতিয়াহ'লে তেওঁলোকে এটা পাৰ্টি যিকোনো সিদ্ধান্ত মতে যাব লাগে তো আমি কৈছিলো যে কি কাৰ্বি একতাৰ নামত কাৰ্বি বিভাজন কৰা ৰাজনীতিটো বন্ধ কৰিব লাগে আৰু কাৰ্বি মাজত যাতে ভুল বুজাবুজি হ'ব নালাগে আৰু যদি তেনেকে হয় তেতিয়াহ'লে মই কাৰ্বি ৰাইজকো মই এপিল কৰিব বিচাৰিছো যাতে এনেকে বিভাজনৰ ৰাজনীতিক আৰু দুনাই যাতে নহয় তাৰ কাৰণে এই যে কিছু ব্যক্তি এক দুইজন ব্যক্তিয়ে কাৰ্বি আংলঙৰ শান্তিটো বিনষ্ট কৰিবলৈ চেষ্টা কৰা এইটো আমি তেওঁলোকক চিনাক্ত কৰিব লাগে এই কথাটো আমি যদি কিবা এটা হয় তেতিয়াহ'লে তেওঁলোকে দায়িত্ব ল'ব লাগিব আৰু তেওঁলোকে কৈছে য'ত পিজিআৰ কথা লৈ পেলাই আৰু একটা কৈছে তেওঁলোকে যে ডক্টৰ আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ ছাৰক তেওঁলোকে কৈছে যে কাৰ্বি আংলংটো ATM হিচাপে ব্যৱহাৰ কৰিছে মই আপোনালোককো বা মই তেওঁলোককো কুৱেশ্যন কৰিব বিচাৰিছো আমি তেওঁলোকৰ পৰা সহায় পাইছে নে আমাৰ ইয়াৰ পৰা কিমান তেখেতে লৈছে এই কথাটো এটা স্পষ্ট ৰাইজে বুজা ভাল আৰু তেওঁলোকে যিটো অভিযোগ তেওঁলোকে যিবিলাক অভিযোগ আনিছে এইটো ভিত্তিহীন মনোহজা আৰু এইটো কনস্পিৰেচি আছে তেওঁলোকৰ ওপৰত কোনেটো তেওঁলোকক সাজেশন দিছে এটা কথা তেওঁলোকে জানিব লাগে আজি দিনত যিটো 10টা বছৰ আমাৰ CM ছাৰৰ বিজেপি সময়ত যিটো 10টা বছৰত এই স্পেশাল পেকেটৰ পৰা সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ থকাৰ পিছত 20,000 কোটি টকা স্পেশাল পেকেটৰ পৰা পাইছে এইটো কথাটো তেওঁলোকে কিমান গম পায় এই কথাটো জানিব লাগিব আৰু দ্বিতীয় কথা আটাইতকৈ তেখেতে কাৰ্বি আংলঙৰ কাৰণে একটা মানে নতুন এটা উন্নয়নৰ পথত আমাক আগুৱাই লৈ যোৱা এটা ৰাস্তা বুলি আমি পাইছিলো কিলে আজি ধৰক মই এটা কথা এক্সাম্পল দিব বিচাৰিছো যে কাৰ্বি আংলঙত বিভিন্ন জাতি জনগোষ্ঠীয় ক্ৰীড়া বিভাগত স্পৰ্ট গেম এণ্ড স্পৰ্টটো আগুৱাই যাব লাগে বুলি প্ৰত্যেক সমষ্টিতে 10 কোটি টকা দিছে আজি ডিফু ষ্টেডিয়ামৰ নিচিনা জায়গাত আজি আমি দুটা মেচ গুছি গল আই লিগত এটা আমাৰ কাৰণে আই লিগৰ জায়গাত নিৰ্বাচন হৈছে তাত সিলেক্ট হৈছে আজি দুবাৰ খেলাটো কাৰ্বি আংলং দুবাৰতো কাৰ্বি আংলঙৰ টিমটোৱে জয় হৈছে এটো ষ্টেট পৰা ৰিপ্ৰেজেন্ট কৰিছে আই লিগ 1 আই লিগ 3 গতিকে আপোনালোকে চাব আমি কেৱল যে এটা জায়গাত নহয় আনটো হৈছে আমাৰ কলা সংস্কৃতিৰ কাৰণে আমাৰ কেচিএছক যেতিয়া কেচিএছ স্থাপন হৈছে যেতিয়া কেচিএছ হৈছে কাৰ্বি আংলঙৰ কলা সংস্কৃতি জিয়াই ৰাখিবলৈ কাৰণে বহুত চিফ মিনিষ্টাৰ আহিছে গৈছে কাৰ্বি আংলঙত বহুত CM হৈছে গৈছে কিন্তু এতিয়া বৰ্তমান আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ ছাৰে যে অসমৰ বাজেটত অন্তৰ্ভুক্ত হৈছে যে প্ৰত্যেক বছৰে 3 কোটি টকাত আমাৰ কেচিএছৰ নামত আহিছে এটো কাৰ কাৰণে হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ ছাৰৰ কাৰণে হৈছে আমাৰ লিডাৰ ডক্টৰ তুলিৰাম ৰহাং ছাৰৰ কাৰণে হৈছে আনটো হৈছিলে আমি কলা সংস্কৃতিৰ জায়গাটো বিশ্ব দৰবাৰলৈকে গৈছে ওয়ার্ল্ড রেকর্ড হয়েছে কেংডংডাং বুলি তো ওয়ার্ল্ড রেকর্ডত হয়েছে কার দিনত হয়েছে আর কার সহায়তে আমি পাইছো এইটো হয়েছে আমার সম্মানীয় ডক্টর তুলিরাম রহাং CM স্যার আর ডক্টর হিমন্ত বিশ্ব শর্মা চিফ মিনিষ্টাৰ ছাৰৰ সময়তে আমি পাইছো আনটো হয়েছে শিক্ষা বিভাগত ডেভেলপমেন্টৰ কাৰণে যিখিনি কবলৈ গলে
BEd কলেজ ষ্টাৰ্ট হ'ব আনটো হৈছে সুৰুপথাৰৰ জাগাত ট্ৰাইবেলৰ শিক্ষা বিভাগ উন্নতিৰ কাৰণে 33 crore তাতো আছে ল কলেজ হৈছে চিনথঙত এটা ডিগ্ৰী কলেজ কমপ্লিট হ'বলৈ গৈ আছে ঠিক তেনে ধৰণে একালয় বিদ্যালয়টো একটা স্কিমতে 50 crore জাগাত আহিছে KGBB এটো প্ৰত্যেকৰ জাগাতে 6 crore জাগাত আহিছে আৰু এইবাৰ শিক্ষা বিভাগতো আমি 80+% আমি এবাৰ মেট্ৰিকত ডিগ্ৰী লেভেলতো আমি ৰিজাল্ট ভাল এটা ৰিজাল্ট দেখাবলৈ পাইছো তো তেনে ধৰণে যে তেখেতে কৈছে তেওঁলোকে অভিযোগ আনিব বিচাৰিছে যে আমাৰ কাৰ্বি আংলঙত উন্নয়নটো কাৰ্বি আংলঙত ডেভেলপমেণ্টটো আৰু এতিয়া অনগোয়িং যদি আমি চাওঁ ডেভেলপমেণ্টৰ ক্ষেত্ৰত তেতিয়াহ'লে আপোনালোকে দেখিব হাওৰা ঘাটৰ পৰা যিটো মানে মেঘালয় ৱেষ্ট কাৰ্বি আংলঙলৈকে যিটো 4-লেন ৰাস্তা আমি আগতে বালিপথাৰ বকজানৰ পৰা আহিলে 3 ঘণ্টা ডিফু পাবলৈ কাৰণে সময় লাগে আজি দিনত 1 ঘণ্টা মাত্ৰ লাগে কিয়ৰ কাৰণে হৈছে ৰাস্তা ভালৰ কাৰণে হৈছে কাৰ জৰিয়তে হৈছে আমাক মানে অসম চৰকাৰে আমাৰ লিডাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যে তেওঁলোকে কাৰ্বি আংলঙৰ পাহাৰীয়া অঞ্চলত ৰাস্তা ঘাট ভাল হ'ব লাগে খোৱা পানী ভাল হ'ব লাগে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে এক দিনতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি পেলাই আপোনালোকৰ পেপাৰ আপোনালোকৰ মাধ্যমেতো আপোনালোকে গম পায় চিফ মিনিষ্টাৰ একদিন আহাৰ লগে লগে তেওঁ 551 crore এক দিনত অনুচন কৰিছে এটোতো আপোনালোকে পাইছে ইনোগ্ৰেট কৰিছে এটোতো আপোনালোকে পাইছে আপোনালোকৰ তাত প্ৰমাণ আছে গতিকে আৰু এতিয়া PMGY এই আঁচনিটো এতিয়া ৰিসেন্টলি আহিছে ৱেষ্ট কাৰ্বি আংলঙৰ কাৰণে যিটো দুখীয়া শ্ৰেণীসকলৰ কাৰণে এটা আহিছে এটোতো 10,000 ৱেষ্ট কাৰ্বি আংলঙৰ কাৰণে আৰু 19,000 আছিলে কাৰ্বি আংলঙৰ ইষ্ট কাৰ্বি আংলঙৰ কাৰণে টোটেল কিমান হৈছে 29,000 যিটো মানে দুখীয়া শ্ৰেণীৰ কাৰণে এটা ঘৰ আহিছে তো এটোতো কাৰ দিনত হৈছে তেনে ধৰণে আৰু বহুতটো আছে আজি যদি ডেভেলপমেণ্টৰ ক্ষেত্ৰত যদি কওঁ আমি বহুতখিনিত আছে সেইকাৰণে মই ডিটেইলছ ক'ব নিবিচাৰো কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলঙৰ প্ৰতি এটা মৰম আছে সঁচা কথা তেখেতক মই আমাৰ ফালৰ পৰা আদৰণি জনাইছো মৰম আছে কিয় আজি কাৰ্বি আংলঙতো আৰু ডেভেলপ হওক বুলি তেখেতৰ যিটো মৰম চেনে আমি চিৰদিনলৈকে পাহৰিব নোৱাৰো কিলে আজি অসমত MLA সিট বঢ়া নাই কিন্তু কাৰ্বি আংলঙত যিটো আগত আমাৰ 4টাহে আছিল আজি একটা আমাৰ কাৰণে ST ৰিজাৰ্ভেশ্যন হিচাপে তেওঁলোকে আমাক দিছে এটো কাৰ দিনত হৈছে এইবিলাক কথা নজনাকে বিতংভাৱে নুচুৱাকে মানুহক অভিযোগ আনা মনোহজা কথা হলেও কিছুমান কথাত ভাল লাগে কিছুমান কথা বেয়া লাগে যোৱাকালি তেওঁলোকে প্ৰেছ মিটতো এটোতো ভিত্তিহীন কোনো যুক্তি নাই যদি প্ৰমাণ দেখাব পাৰে তেতিয়াহ'লেতো আমি ক'লেহেঁতেন প্ৰমাণ দেখাব পাৰিব তেওঁলোকে কিন্তু আমিতো প্ৰমাণে দেখুৱাইছো আৰু প্ৰয়োজন হলে আৰু আমি কম সেইকাৰণে এই বস্তুটোত জাগাত তেওঁলোকে ভিত্তিহীন আৰু মনোহজা কথা আৰু এটোতো পলিটিক্যাল কনস্পিৰেসি আমি যেটো দেখিবলৈ পাই আছো তেওঁলোকক যে তেওঁলোকে আৰু এটাটো হৈছে আংটংটি APHLC পাৰ্টি ফলৰ পৰা তেখেতক হয়তো সাগে কালি পুৰুহি মান হয়তো সাগে তেখেতক বৰখাস্তও কৰিব পাৰে হেতু নাজানো কিন্তু তেও মানে APHLC প্ৰতি ইতিয়ালৈকে কোৱা দেখা নাই সেকেন্ড কথা হৈছে যেটো লিডসং যোৱাবাৰ নিৰ্বাচনত দুজনতো প্ৰতিদ্বন্দিতা কৰিছে লিডসং তেখেতৰ নিজৰ সমষ্টি আছিল কপিলি উঠিছে তো যদি হাওক থাকে নিজৰ সমষ্টিৰ পৰা খেলিব আৰম্ভ কৰকচোন তেখেতে খেলিছে কৰ পৰা এটো চিনথঙৰ পৰা খেলিছে বহুত কিমান পাইছে আপোনালোকে হুদক এবাৰ কিমান পাইছে তেখেতৰ প্ৰতি সেইকাৰণে এই যে মানুহক মানে অভিযোগ অনাটো এটা লেভেল লৈকে আনিব লাগে সেইকাৰণে আমি ক'ব বিচাৰিছো
PGR VGR যিটো ষ্টেণ্ড ক্লিয়াৰ আছে কাৰ্বি আংলং সাহিত্য পৰিষদৰ আমাৰ লিডাৰ সন্মানীয় ডক্টৰ তুলিৰাম ৰংহাং ছাৰে যিটো PGR VGRৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে এতিয়া হাইকোৰ্ট কেছ চলি থকা অৱস্থাত কেছ শেষ হোৱাৰ পিছত PGR VGR যিটো সিদ্ধান্ত হ'ব সেইটো সিদ্ধান্ত মানে ইভেকশ্যন কৰিবই আজিও আমাৰ CM ছাৰে স্পষ্টভাৱে আছে কিন্তু তেনেকৈ যে কাৰ্বি একতা নামত কাৰ্বি বিভাজন কৰাটো বন্ধ কৰিব লাগে আৰু এই কাৰ্বি একতাৰ নামত কাৰ্বি বিভাজন কৰি থাকিলে আমিও বহি নাথাকিম কিন্তু আমি হ'ব নিদিম কাৰ্বি বিভাজন কৰা কাৰ্বি সমাজৰ বাবদ যিটো বিভাজন কৰাটো আমি কোনো পধ্যে সহ্য নহয় এই কথাটো জানিব লাগিব সেইকাৰণে আমি ক'ব বিচাৰিছো যে কাৰ্বি আংলং ৰাইজ আপোনালোকে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয়ে জানে যে কাৰ্বি আংলঙত এতিয়া আৰু CM ডক্টৰ তুলিৰাম ৰংহাং ছাৰ আৰু আমাৰ CM সন্মানীয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কাৰ্বি আংলঙৰ প্ৰতি আৰু একটা ডাঙৰ একটা কাম আমাৰ কাৰণে দিছে যে কাৰ্বি আংলঙত আগতে অশান্ত কাৰ্বি আংলং আছিল উগ্ৰপন্থী নামত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত কিন্তু আমাৰ দুইজন লিডাৰ থকাৰ পিছত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত নাই আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত নাই আমি ক'ব পাৰিছো এতিয়া আপোনালোকেও আমি সবে যে আমি ক'ব পাৰো কাৰ্বি আংলং এতিয়া স্থায়ী শান্তি ঘূৰি আহিছে এই স্থায়ী শান্তি ঘূৰি আনাটো তেওঁলোকে বিনষ্ট কৰিব বিচাৰিছে নেকি যদি তেনেকে কৰিব বিচাৰে তেতিয়াহ'লে এইটো বেয়া কাম হৈছে আৰু অতি সোনকালে এইটো বন্ধ কৰিব লাগে আৰু মই ল এণ্ড অৰ্ডাৰ তেওঁলোকে এটা কথা কৈছে যে সিদিনাখন শান্তিৰে আমি প্ৰচেছন কৰি আহিছে শান্তিৰে প্ৰচেছন কৰিলেতো ল এণ্ড অৰ্ডাৰৰ ডিষ্টাৰ্ব দিব নেকি শান্তিৰে যদি আহে তেতিয়াহ'লে ডিষ্টাৰ্ব দিব নেকি ডিষ্টাৰ্ব নিদিয়ে তেওঁলোকে যিবিলাকৰ শব্দ ব্যৱহাৰ কৰিছে যিটো তেওঁলোকৰ এটিটিউড বডি লেংগুৱেজ তেওঁলোকে যিটো প্ৰতিবাদ সেই প্ৰতিবাদৰ মতে সেই ল এণ্ড অৰ্ডাৰটো তেওঁলোকে পদক্ষেপ ল'ব গতিকে আমি ক'ব বিচাৰিছো যেনেকে কাৰ্বি আংলং শান্তিয়ে থাকিব দিয়ক আৰু যাতে বিনষ্ট নকৰক শান্তিটো আৰু কাৰ্বি আংলং আৰু আগুৱাই লৈ যাবৰ কাৰণে মই কাৰ্বি আংলঙৰ বিভিন্ন দল সংগঠন বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মীয় ভাষিকসকলকো এপিল কৰিম যে আমি বিভিন্ন জাতি জনগোষ্ঠীৰে ঐক্যভাৱে আমি আগুৱাই যাম এই কথাৰে আপোনালোকক ক'ব বিচাৰিছো আৰু লেটচম ৰংফাৰ তেওঁলোকে নিজৰ ব্যক্তিগত লাভালাভৰ কাৰণেহে PGR ইছ্যুটো ধৰি ৰাখিছে বুলি আপোনালোকে বিজেপিৰ পৰা ক'ব বিচাৰিছে নহয় এটা কথা চাওক এই কথাটো আমি এনচাৰ নিদিয়াৰ তেওঁলোকে ক'ব নে মই ইয়াত দি দিম তেওঁলোকে কৈছে যে তেওঁলোকৰ যিটো পদক্ষেপৰ মতেহে চাব লাগে আপোনালোকে আজি PGR VGRৰ নামত কাৰ্বি আংলং অট'নমাছ কাউন্সিল নিজস্ব এটা কৰিলেহেঁতেন কিন্তু সামগ্ৰিকভাৱে কোনো এটা দল বাদ কৰা নাই কোনো এটা ছাত্ৰ সংগঠনৰ বাদ পৰা নাই আৰু বুদ্ধিজীৱীসকলকো নিমন্ত্ৰণ কৰিছে তাত আলোচনা হৈছে এটা আলোচনাত আহিছে যে হাই কমিটি এটা গঠন কৰিব লাগে হাই পাৱাৰ কমিটি এটা গঠন কৰিব লাগে এই হাই পাৱাৰ কমিটিৰ দ্বাৰাই কামটো আগুৱাই আছে তেনে মুহূৰ্ততে হঠাৎ যিটো তেওঁলোকে প্ৰতিবাদ আহিছে কাৰ্বি একতাৰ নামত তাতোতো APHLC প্ৰেচিডেণ্টটো কৈছে জয় কথাৰ তাত আপোনালোকে পাৰ্টিচিপেট কৰিব নালাগে আৰু আমাৰ মাজতো যদি কিবা এটা কমিটি সিদ্ধান্ত যদি কিবা এটা যদি অভিযোগ থাকে কমিটিৰ লগত আলাপ আলোচনা কৰক যিখিনি ক'ব নলগীয়াখিনিত বাহিৰে লৈ অনাটো ঠিক নহয় বুলি ভাবোঁ সেইকাৰণে তেওঁলোকে নিজস্ব কিবা এটা ৰাজনৈতিক তেওঁলোকৰ লগত আছে কাৰণে নিশ্চয় আছে কাৰণে তেওঁলোকে এইবিলাকৰ জীয়াই ৰাখিব বিচাৰিছে তো আমি বিচাৰো এতিয়াও এই PGR VGR লৈ পেলাই কোনো ৰাজনীতি কৰিব নালাগে কোনো ভোটাৰৰ এইটো অংক কৰিব নালাগে সেই কাম যদি সঠিককৈ যদি হ'বলগীয়া হয় তেতিয়াহ'লে আমি কোনো এটা জাতিও বাদ পৰিব নালাগে বিভিন্ন জাতি আৰু তাৰ এটা কথা স্পষ্ট কৰা ভাল তাৰ বিভিন্ন এটা জাতিৰ কাৰণে টাৰ্গেট বিহাৰী বহিছে কাৰণে টাৰ্গেট নহয় না তাতো PGR VGR এই মাটিটো PGR VGR সেইকাৰণেহে আমি তাতো উচ্ছেদ কৰিব লাগে কৈছে আৰু আন্তঃনীতি এটা কথা কৈছে যে আপোনালোকে বোলে য'ত মুছলিম আছে তাতহে ইভেকশ্যন হৈছে বুলি কৈছে আৰে য'ত দুদুকুলনি হৈছে একটা অকল মুছলিম আছে নেকি আপোনালোকে ভালকৈ চাওকচোন এইটো জীয়াই গাথাৰটো কেছ দিছে তাতে এই কথাটো ভালকৈ চাওক মই আজি আৰু মোক খুলিব বিচৰা নাই চাওক না তাতে চাওকচোন কোন জাতি কোন জাতি আছে তাত একটা জাতিৰ কাৰণে টাৰ্গেট নহয় তাতো যিহেতুকে PGR VGR এনে বিহাৰী আছে কাৰণেতো তাৰ টাৰ্গেট নহয়
তাত PGR VGR মাতি সেইকাৰণেতো তাত ইলেকশ্যন হ'ব লাগেহে কৈছোঁ, উচ্ছেদ হ'ব লাগেহে কৈছোঁ। এইকাৰণে এইটো বস্তুটো মনোসজা কথা ক'ব বিচাৰিছোঁ। আৰু PGR VGR যদি এতিয়া মই তেওঁলোকক এপিল কৰিব বিচাৰোঁ, যদি PGR VGR যদি সমস্যাটো সমাধান কৰিব লাগে, তেতিয়াহ'লে যিটো কাউন্সিলৰ যিটো একতাৰ যিটো একেলগে কাম কৰিবলৈ যিটো আগুৱাই আছে, সেই তাতে আপোনালোকে মানে পাৰ্টিচিপেট কৰক। যদি পৰামৰ্শ দিব বিচাৰে, যদি আপোনালোকে মেম্বাৰশ্বিপ হ'ব নিবিচাৰে, ঠিকে আছে, পৰামৰ্শটো আগবঢ়াব পাৰে। ইছ্যুটোহে আমি ছাকচেছ কৰিব লাগে, এই কথাটোৱে ক'ব বিচাৰিছোঁ। আপোনাৰ কথাতে মই আকৌ সুধিব বিচাৰিছোঁ, প্ৰশাসনৰ কথা আপুনি উল্লেখ কৰিছে, তেওঁলোকে আইন ভংগ কৰিছে বুলি উল্লেখ কৰিছে। এইখিনিতে আমি চাবলগীয়া কথা যে পুলিচ প্ৰশাসনে আচলতে যিসকল প্ৰতিবাদী তেওঁলোকক লাঠিচাৰ্জ কৰিছিলে, লাঠিচাৰ্জ বুলি ক'লে আমি সকলোৱে জানো যে কঁকালৰ তলতহে তেওঁলোকে লাঠিচাৰ্জ কৰিব পাৰে, পিঠিত নহয়। কিন্তু দেখিবলৈ পোৱা গৈছে যে পিঠিত মূৰত গোটেইখিনি তেওঁলোকে আক্ৰমণ কৰিছিলে। কি ক'ব আপুনি? তাত ইমান কণ্ট্ৰভাৰ্চি মই ল' এণ্ড অৰ্ডাৰৰ ক্ষেত্ৰত মই বেছি সোমাব নিবিচাৰোঁ। ল' এণ্ড অৰ্ডাৰ তেওঁলোকেতো আইনৰ ভিত্তিত তেওঁলোকে জানিব। কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ এইখিনিতে, যিটো এই কথাটো ক'ৰ পৰা আহিলে, যে তেওঁলোকে উদ্দেশ্য আছিলে যে PGR VGRৰ কাৰণে যিটো আল্টিমেটাম দিব বিচাৰিছে, এই কথাহে কৈ আছিলে যোৱাকালি প্ৰেছ মিটত, আল্টিমেটাম দিয়াৰ কথা কৈ আছিলে। আল্টিমেটামটো এটা আমি বা আপুনি দিব নোৱাৰে। আল্টিমেটাম আল্টিমেটলি ক'ৰ পৰা আহিব? কেছ চলি থকা অৱস্থাটো হাইকোৰ্ট যদি ৱাৰ্ডিক দিয়ে, হাইকোৰ্ট যদি মানে সিদ্ধান্ত আহে, সেইটো হিচাপত আমি চাব লাগিব। সুপ্ৰিম কোৰ্টে যিখিনি কথা কৈছে, এতিয়া হাইকোৰ্টে যিখিনি কথা কৈছে, এইখিনি কথা চাই পেলাইহে আমি আগুৱাই যোৱাটো ভাল। যদি তেওঁলোকে যদি আমি এতিয়া মোৰ ইচ্ছা অনুযায়ীয়ে কাম কৰিব লাগে বুলি ক'লেতো নহ'ব, সামগ্ৰিকভাৱে চাব লাগিব। তাতোতো মানুহবিলাকহে আছে, বেলেগতো নহয়। সেই মানুহসকলকতো সংস্থাপনৰ কথা কি ব্যৱস্থা কৰিলে ভাল হয়, তাক উচ্ছেদ কৰিলে কি ব্যৱস্থা থাকিব, তাত কি চিটুৱেশ্যন হ'ব পাৰে, এই কথাও চাব লাগিব। সেইকাৰণে মই ভাবোঁ ল' এণ্ড অৰ্ডাৰটো তেওঁলোকে মেইনটেইন কৰিলে ল' এণ্ড অৰ্ডাৰ ইমান নিগেটিভলি নগ'লেহেঁতেন। মই আৰু বেছি মানে সোমাব বিচৰা নাই ল' এণ্ড অৰ্ডাৰ ক্ষেত্ৰত। কিন্তু তেওঁলোকে হয়তো চাগে মানে ক'তবা নহ'লে ক'তবা কিবা এটা হৈছে, সেইটো ক্ষেত্ৰত এইটো ক্ষেত্ৰত ওৱান ছাইডেড নহ'ব পাৰে। কিন্তু এইখিনি ক্ষেত্ৰততো ইনকুৱাৰী কৰিলে ভাল হ'ব। মই বেছিকৈ মুখ খুলিলেতো আইনৰ ভিত্তিত ঠিক নহ'ব। মানে PGR VGR ইছ্যুটো কোৰ্টৰ ভাৰ্ডিক্ট নহালৈকে এতিয়ালৈকে এইটো পজিশ্যনতে যিখিনি কৰিবলগীয়াখিনি কৰি থাকিব। অলৰেডিটো এতিয়া মানে তেওঁলোকে প্ৰথমতে হাইকোৰ্টৰ পৰা ৰিষ্টে আনিছে, কিন্তু য'ত বাৰীবিলাকতো হেৰি কৰা নাই, তাত ফেঞ্চিঙৰ আৰম্ভ কৰাৰ কথা কৈছে। যোনখিনিত খালী এৰিয়া আছে তাতো হৈছে, তাতো আৰম্ভ হৈছে, কৰি আছে, গৈ আছে। এনে মুহূৰ্ততে এইবিলাক ইছ্যুটো লৈ পেলাই মানে তাত গ'লেহে কাৰ্বি হ'ব, তাত নগ'লেতো কাৰ্বি নহ'ব, এইটো কি কথা হয়নে নাই? এই কথাটোতো স্পষ্ট কৰিব লাগিব। কামটো আগুৱাই আছেতো, কামটো কৰা নাই তেনেকৈ নহয়, ৰৈ থকা নাই, কামটো আগুৱাই আছে। তেনে মুহূৰ্ততে তাত গ'লেহে কাৰ্বি, তাত ইয়াত আহিলে কাৰ্বি নহয়, এইটো কি কথা? আমাৰ মাজত বিভাজন না, এইটোৱে মই ক'ব বিচাৰিছোঁ। এইকাৰণে এপ্ৰ'চটো তেওঁলোকেও এইখিনি জেগাত যে ইছ্যু যদি ছল্ভ হ'ব লাগে, তেতিয়াহ'লে একতাৰ জেগাত থাকিব লাগে। আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল এইটো মুকলিভাৱে আছে, তাতে আপোনালোকে পৰামৰ্শ দিব লাগে। মই এইটোৱে ৰিপৰ্ট কৰিব বিচাৰোঁ। আমাৰ ini sama puri pemulakan ini itu tanang
Solam thalo. Tu dah kau ribu. Jap. Lagi. Dah bawa. So kado we media akorti tu bang churu lo apor ating benali tu bang apor. La sinili tum Bharatiya Janata Party is Karbi Anglong West Karbi Anglong district hini lo Karbi Anglong Autonomous Council under a district lo hini talasi. The district committee hini hoi pensila India press conference mate media person maha si la non alom tumi alom arakombon lisorong farake hai penke angtong tia ke hai alang tum bang photog le dor kombon press meet bilo alang litum kaninge aputak sini litum lam klar gitu mate lambo gitu masina na hai asialam ke lapulo alang litum kaninge ke lalo je kisi aron dukan kogle PGR VGR along pen munit aron re ke dutum han tharli lere ma pusi la tum akoru chuli le kita alang tum ta chini lor जे कार्बी आंगलोंग ऑटोनोमस काउंसिल पे कार्बी आंगलोंग along कौन मा पॉलिटिकल पार्टी के दो कौन मा नॉन पॉलिटिकल पार्टी के दो कैसे पेन चेंगलोक कैसे तारु प्ली फो फंता हांग एलो कादु इफंता हांग लो इसे कमिटी सेंग ना पु निलिता दुदुन हाला सो कमिटी सेंग दे राफिता नॉन बांग के ला सो कमिटी ला आंग तान सी ला मुपेन प्रेस मीट के दो बाहिनी बांग फोट्रक पातुम लो आ ग्रुप लो कार्बी चिंगरुमा में पुसिका ची लो कमिटी में अलांग लितुम बांग के काउंसिल पेन itu elected body constitutional body lo committee lage government akam legal process kulong ken ajar akam ta legal process siklai mati aron ateng pen aron ba legal ateng kulong ken lage council is an elected body which is constitutional legal body la tum siklani mati ini thang ba be la kapre ta claim iputi niliniwe ta claim det tamil he sita son kali ke pirthe lo ke aron secretary asi council la elected body highest body lo eli tumadin ke 6 schedule area ke la highest body jitu most powerful lo la pena para ke Karbi Anglong West Karbi Anglong di Mahasau ka vilumati la so high power elected body constitutional body pen claim pu api pen la so committee council Dr. Tuliram Rohang sir jitu kejapon alang leadership pen kejapon kado we committee sengder api alang litu aku lason ke seng nai bang ke lagi new e pusini puje pen ke Karbi mate Karbi Anglong ke do kapre khaya mong ka nange thaju na sosi nilin ke punakok lo athimat council Tuliram Rohang sar kado we fan ta pulo de la so committee high power committee pensi claim pulo aku claim ve ku pulo as per legal process aron pensi da nai mati aron re ke do muni pusita me muni re fan ke abdamla ba men thunoi pajo ekdom theng thop lason ke aron kali mati human rights commission da dolang ke latuma fan aron ateng pen ki lung nang po thali nang posita aja tum guha high court ram da case piram det pulo lasil gitu munit ke do de an gitu aja ke variation ingkai pachen machan pine arong ke ilahai adim pangenon council authority pensi non fencing mate pai ingkai ram pugumati ঠিক আছে থাক মোক মহলা legal process mate Guwahati high court ba supreme court sitame council si hai lage chini lo he council authority si mohla sa warding nang le lupte amuni ke do tim anda lage thale bek athima PGR VGR ke lage nili le duram ta nili phantang thale pu hadak la isia khe la hindi kaning je bihari tumsi ke do po la tum phan thale nai pu mane la tum phan sunglor ke ninje no ke thelong ke isia khe isia throm phan sunglor la tum phan plung nai la tum phan thale nai pu ke ninje katang aron kali lage constitutional no ka abi mati constitutional no ka Jen ninjeng poja laket aron re pen ke duatum mane abe hari ba mane bengali pugali aron re pen ke duatum pusi punai lalu alang tumbang la si political maturity aveda potahai lo lahai lasi labangke neli puangtung ke alang litum asabu chali chona la aning hang tahai in future Karbi Anglong Autonomous Council long CM mane kimana aning hang tahai ba mante nilita surupa lo man sekte aku pamanang sita claim pakanai athima council ke chari plante mature ho nahi lage usumar propa nilisita mature che data hala chali pig nahi mone bangke bangali leadership under da dorun thek nahi no ke nisya ke the nahi pu ha prang asonda don for chok pen irong chiseng lok pa kai kali non ke isi wesi do nahi polong te je bangke thek tum alam ta ju nahi mane government alam ta ju nahi ak government afang ka chidan pu ke lage arong gali lo ke government si claim mati
advice bang tidun me sitame apen government fan ke monon thista ultimatum puke pilong li lage ultimatum pule warning type lo mate lage ne last plan de tunge sonji puke lage illegal hai bang lage mane unparliamentary award lasi political party jo sika represent ba pine non political organizations jo sika represent pulong te lahai alam bagal itu unparliamentary pan ge illegal alam the bang ke madu hitame ninje nang ne benisi alam neli thegram long lo je APSLC alidar je kathar ke hai pencheng lok kursi timung pencheng lok penan tum theglong non hala media akorte sarin tisu pan ki pu tuliram phar jon hoi pula son si pudi son ke pilo puna ko athema tuliram rong hang ke he is not only a tuliram rong hang he is a chief executive member of Karbi Anglong Autonomous Council, the highest body of 6 scheduled area here. Pulang te amen et dong nang neke. CM ke hai ba tuliram rong hang ke hai punoy. Thik te lasong thak Himonto Pugali. Chief Minister Himonto Biswa Sharma mate Himonto Biswa Sharma ke hai bunai. Thik lasong thak mane MLA mane MSC MP la tumata amen et dong ke son kali mati. Man peng chipinai lasi. La bang lasi. Amen et dong dera omu ke hai ba CM puan bak mane EM ba MP ba Chief Minister pusi songa sonte punili lasi pinila so press mita through kan si nali tuma athing no pensel lang litum phan kachoniria son lo appeal kuri lo la son ke mon pi bang claim present se ke mi athima iliang bo si man peng si pinang poke iliang si man peng si pipe bangan kan ba bang duwe lagi man peng pipe lo la si chepare siro nai lagi party alam pogali lagi a party ka prek mane ga men si adongi la son kali mati la pula he malang litum le mentune si me man ta litum ta lisorong phar siang kong nang pumante jula son la he ठीक है जे आई कथारा क्या है ले मानते सीता में जे आई कथारा क्या है बान बागे पुनंग को सार पुहाई पुसले हुई पुसिता में लालो है ला टाइसन लो अपन क्या को मुपेन हमला में दानिंगे लो जे हिमंत बिश्व शर्मा लद्दाख वांगपो इतिएम संसी कार्बी आंगलंग भान के आकाम के पाद के एन पुसी कोई के बान लो है लांग लितुम प्रेस मिले लोंग लिसों फार अपन के अंतों तिया के है तुम सीता में langdam lu pulang te planning kan ko ne la BJP government ke doi sek Himonto Biswa Sharma government mate alang li finance ta minister matila chief minister man mi apran sami alang li Karbi Anglong Autonomous Council panang pilok lap jitu annual budget bang kali extra lasunang pilang 22,000 crore an baglo la sot tangka council long record